নমস্কাৰ সকলোকে বহুত দিনৰ পাছত এটা ভিডিঅ' বনাবলৈ লৈছোঁ আৰু মই আজি অকলে বনাইছোঁ কোন লগত নাই দেখা পাইছে তাই আছে গুৱাহাটীত আৰু ক্লিনিক ষ্টাৰ্ট হোৱাৰ কাৰণে তাই আহিব নোৱাৰিলে সেইকাৰণে মই ভিডিঅ'টো বনাইছোঁ আৰু এটা বিশেষ কাৰণ এটা আৰু আজি অলপ ভিডিঅ'টো বেলেগ হয় সেই সকলোকে চাব বুলি আশা ৰাখিলোঁ আৰু সকলোৰে এটা এটা সপোন থাকে হয়নে নহয় নিজৰ এটা ঘৰ বনোৱা আৰু আমাৰো সেনেকৈ এটা সপোন আছিলে আৰু অলৰেডি এনেকৈ বনোৱা হৈ গৈছিলে কিন্তু কি ক'ব এটা কিছুমান প্ৰব্লেমৰ কাৰণে মানে ঘৰটো বিকিব লগা হৈছে আৰু অলৰেডি আপোনালোকে এটা পোষ্ট পাইছিলে চাগে ফেচবুকত সেইকাৰণে দিছিলোঁ একচুৱেলি আমাৰ এই গোটেই প্ৰপাৰ্টিটো আমি বিকিবৰ কাৰণে ভাবিছোঁ অলপমান বেলেগত ভাবি আছোঁ কিবা কৰিব পাৰোঁ শ্বিফ্ট কৰিম বুলি আৰু বেছি দেৰি নকৰোঁ প্ৰথমতে প্ৰপাৰ্টিটো দেখাই লওঁ আপোনালোকে যদি ভাল লাগে কোনোবা ইচ্ছুক ব্যক্তি আছে যদি ইচ্ছা কৰে তেনেহ'লে বা ভাল লাগে মোৰ যিটো কণ্টেক্ট নম্বৰ মই ডেছক্ৰিপশ্যনত দি দিম বা স্ক্ৰীণতো দেখা পাইছে সেই কণ্টেক্ট নম্বৰটোত মোক কণ্টেক্ট কৰিব পাৰে সকলো ডিটেইলছ মই ক'ম প্ৰথমতে প্ৰপাৰ্টিটো দেখাই লৈছোঁ ৰ'ব তো এই প্ৰপাৰ্টিটো আছে আমাৰ পিঠাখোৱা চকৰ পৰা অলপমান আগত এইফালে বেছি দূৰ নহয় দেখা পাইছে এই যিখন টিং দেখা পাইছে সেইখনেই আছে পিঠাখোৱা চক হয় তাৰ পৰা এইটো ৰাস্তা আমি নিজে বনাই লৈছিলোঁ আৰু আহি এইখিনি মাটি আছে এই পাৰ্টটো আমি বনাইছিলোঁ ভাড়াঘৰৰ কাৰণে কিন্তু কমপ্লিট নহ'লগৈ ফাউণ্ডেশ্যন পূৰা বনোৱা আছে এইফাললৈকে আৰু এইটো হৈছে ঘৰটো আৰু পিছফালেও এটা মাটি আছে মই আপোনাক সেইখিনিও দেখাই দিছোঁ এইটো পূৰা অ'পেন এৰিয়া হয় এইখিনি মাটি অ'পেন এৰিয়া আছে এইখিনি একো কনষ্ট্ৰাকশ্যনৰ কাম কৰা নাই ভাবিছিলোঁ কৰিম বুলি কিন্তু এতিয়া কৰা নহ'ব এইফালে আৰু ঘৰটোৰ ভিতৰতো দেখাই আছোঁ ৰ'ব সেইটো হৈছে ঘৰ হয় পূৰা আছাম টাইপৰ মানে ফুল ফিনিছড মানে ঘৰ আৰু পূৰা ৱেৰিং পৰ্যন্ত কৰা আছে আৰু এইটো হৈছে বাৰাণ্ডাখন আমাৰ 12x8 ফিটৰ আছে বাৰাণ্ডাখন আৰু পূৰা 4x2 টাইলছ লগোৱা আছে ইয়াতে আৰু এইফালে কৰিডৰ এটা আছে বেডৰুম দুটা হয় এইটো বেডৰুম আছে এইফালে পূৰা চিলিং পৰ্যন্ত পূৰা লগোৱা আছে আৰু দেখা পাইছে 4x2 চব টাইলছ এইবিলাক এইটো 4x2 নহয় একচুৱেলি আৰু এইটো এটা আছে বেডৰুমেই হয় এইটো এটা বেডৰুম দুটাই এইটো 12x12 হয় এইটো 12x13 নে 14 আছিলে মই একজেক্টলি পাহৰিছোঁ আৰু যিটো হেৰি আছে কৰিডৰ আছে এইটো 5 ফিটৰ হয় এইফালে আছে এটা কিটচেন লাইটটো দি দিছোঁ ৰ'ব এইটো হৈছে কিটচেন হয় এইফালে খানা বনাবৰ কাৰণে পাকঘৰ আছে আৰু পূৰা স্লেবতো মাৰ্বল পৰ্যন্ত লগোৱা আছে এইফালে আৰু এইফালে টাইলছবোৰ দেখা পাইছে এইটো হৈছে ডাইনিং ৰুম পূৰা বেচিন পৰ্যন্ত লগোৱা আছে পূৰা মিৰৰো দিয়া আছে এইফালে আৰু এইফালে এটা মন্দিৰ এটা মন্দিৰৰ দৰ্জাটো খুলি দিবচোন মই খুলিব নোৱাৰিম এইটো হৈছে ষ্ট'ৰ ৰুম হয় 8x12 ফিটৰ হয় আৰু এইফালে মন্দিৰ এটাও আছে এইটো 6x12 ফিটৰ হয় মন্দিৰটো আৰু এইফালে অলপমান বাৰাণ্ডা অকণমান আছে অলপ বহিবৰ কাৰণে এইফালৰ পৰা সুবিধা হয় আৰু এইফালে বাথৰুম মানে এইটো হৈছে ইউৰিনেল হয় এইটো টয়লেট আৰু এইফালে বাথৰুমৰ পাৰ্ট এটা আছে আৰু এই বাথৰুমটো চব এইটো ছাদ হয় এইখিনি ছাদ হয় আৰু এইফালৰটো টিং লগোৱা আছে আৰু গোটেই মানে বাথৰুমৰ হেৰিটো মানে লগোৱা আছে পূৰা চিলিং পৰ্যন্ত লগোৱা আছে এইফালে বাহিৰত ওলাই যাব পৰা নাই আগত যিটো মাটি দেখাইছিলোঁ সেইখিনি আপোনাক ওলাব পাৰিব আৰু ৰ'ব ড্ৰয়িং ৰুমটো দেখাই আছোঁ আৰু এইটো হৈছে ড্ৰয়িং ৰুম ফুল্লি ডিজাইনেবল হেৰি হয় চিলিং লগোৱা আছে ইয়াতে আৰু টাইলছ চব লগোৱা আছে ধুনীয়া কালাৰো ভিতৰে কৰি দিয়া আছে চব চ' দেখা পালেই আৰু গোটেই লেণ্ডটোৰ ৰাস্তাটোৰ সৈতে 4 কঠামান আছে এই ৰাস্তাৰ যিটো মাটি আছে সেইটো বাদ দি দিছোঁ আৰু ইফালে যিখিনি মানে ঘৰ বনোৱা আছে আৰু সেইফালে যিটো খালী প্লট আছে সেইখিনি 3 কঠা আছে আৰু আপোনালোকৰ যদি ভাল লাগে মই অলৰেডি ভিতৰটো দেখাই দিছোঁ আমাৰ বাহিৰটো হেৰি কৰা নাই কালাৰ কৰা নাই আৰু এইফালে ৱাটাৰ টেংকৰ ওপৰত দেখিছে ওপৰত ৱাটাৰ টেংক 1000 লিটাৰ্ছৰ হয় আৰু এইটো তলতে ফিল্টাৰ তলতে বনোৱা আছে যাতে ওপৰত কষ্ট নহ'বৰ কাৰণে আৰু এইফালে এক্সটাৰ্নেল ইউৰিনেল এটাও বনোৱা আছে বাহিৰৰ মানুহৰ কাৰণে চ' সেইখিনি আৰু গম পাইছে মাটিটো 3 কঠা আছে মই কৈছোঁৱেই যদি কোনোবা কাৰোবাৰ ভাল লাগে তেনেহ'লে সোনকালে কণ্টেক্ট কৰিব আমাৰো অলপ আৰ্জেণ্ট হৈ আছে মানে আমি বেলেগত শ্বিফ্ট হ'ব লাগে সেইকাৰণে ভাবিলোঁ আপোনালোকৰ ভিডিঅ'টো কৰি দিওঁ অলৰেডি পষ্টটো দিছোঁৱেই সেইটো বহুতে নাপালে চাগে সেইকাৰণে ভাবিলোঁ এবাৰ ভিডিঅ' কৰি দি দিওঁ আৰু এইটো ভাড়াঘৰৰ কাৰণে আমি গোটেই কনষ্ট্ৰাকশ্যনৰ কাম ষ্টাৰ্ট কৰিছিলোঁহে কিন্তু কমপ্লিট নহ'লেগৈ চ' সেইখিনি যদি ভাল লাগে তেনেহ'লে মই নাম্বাৰটো দিয়ে দিছোঁ স্ক্ৰীণতো আছে আৰু মোৰ কণ্টেক্ট নম্বৰটো ডেছক্ৰিপশ্যনতো দিয়া আছে আপোনালোকে কণ্টেক্ট কৰি ল'ব ঠিক আছে থেংক ইউ কণ্টেক্ট কৰিব